বান্ধৱীসকল, আমি এতিয়া মাজুলী উত্তৰ কমলাবাৰী সত্ৰত আহি উপস্থিত হৈছোঁহি। এয়া সত্ৰৰ দুৱাৰভাগ, মুখ্য দুৱাৰভাগ, তাৰ ভিতৰ ভাগ আপোনালোকক দেখাম। ৱালবিলাকত ধুনীয়াকৈ চিত্ৰ অংকন কৰা আছে। ইয়াত কিমানখন বহা আছে? 26খন। সৰু ভকত নৰল আৰু এটা আহিছে সৰু ভকত খেলি আছে দুইটা। তোমালোকৰ বহা সেইটো চাইডে খেলি আছা? জলপান খাব আহিছে। উত্তৰ কমলাবাৰী সত্ৰলৈ আহি আছোঁ আমি মণিকূট ভাগলৈ। কমলাবাৰী সত্ৰৰ ভিতৰৰ ভাগ। ৱালবিলাকত কি ধুনীয়া, চাওকচোন ৱালবিলাকত কি ধুনীয়াকৈ চিত্ৰ। এয়া মণিকূট ভাগ কমলাবাৰী সত্ৰৰ। আমি এতিয়া ইয়াতে সেৱা সৎকাৰ কৰিলোঁ। আপোনালোকক অলপ পিছত লগ পাইছোঁ। কমলাবাৰী সত্ৰৰ মণিকূটৰ ভিতৰত আছোঁ। চাওকচোন কি ধুনীয়া পৰিৱেশ, চাফা চাফ চিকুণকৈ নাহিলে বহুত চাফ চিকুণকৈ ৰাখিছে, ক'ব লাগিব কিন্তু দেই। ক'তো অকণো লেতেৰা নাই আৰু মানে তেল চিকটিৰ ভাৱ থাকে যে কিছুমান ধৰক নামঘৰত মন্দিৰ, একো নাই, বহুত ধুনীয়া চাফা। ভাল লাগিছেনে? বহুত ভাল লাগিছে ইয়াত আহি, ইমান মানে শান্তিপূৰ্ণ পৰিৱেশ এটা, বহুত ধুনীয়া চাফা। চাওকচোন দেখিলেই ভাল লাগে। আপোনালোকে ভিডিঅ'টো দেখিলেও গম পাব যে কিমান চাফা ধুনীয়া। আৰু একদম ৱালবিলাকত দেখিছেনে কি ধুনীয়া ধুনীয়া ফটো আঁকি, কি ধুনীয়া। আপোনালোকক চাৰিওপিনে দিছোঁ। এতিয়া আমাৰ আচলতে সময় বেছি নাই, সেইটো কাৰণে আমি ইয়াৰ পৰা এতিয়া যাবগৈ লাগিব। আৰু ইয়াৰ লগতে আমাৰ মাজুলী যাত্ৰাও এতিয়া অন্ত পৰিব আৰু এইখনেই শেষ সত্ৰ আছিলে। আমি গৈ থাকিম। সেইটো বাহিৰৰ পৰিৱেশ চাওক। কমলাবাৰী সত্ৰ দুখন আছে, এইখন আমি উত্তৰ কমলাবাৰী সত্ৰত আহিছোঁ। আপোনালোকে যেতিয়া মাজুলী আহিব, আপোনালোকক কওঁ যে আপোনালোকে যদি অফ ছিজনত তেনেকৈ আহে, আমাৰ নিচিনাকৈ মানে খুব সুন্দৰকৈ শান্ত নিৰিবিলি পৰিৱেশত চাব পাৰিব। আপোনালোক ৰাসৰ টাইমতে আহিব, নাহক বুলি নকওঁ, কিন্তু তাত এটা বেলেগ পৰিৱেশ। আৰু এতিয়া মানে নিৰিবিলি শান্তকৈ কি ধুনীয়া পৰিৱেশ। আমাৰ সৰু এইপিনে আছোন, ৰাস হৈছিল নে নাই? তুমি কিবা কৰিছিলা নেকি ৰাসত? কি হৈছিলা? নুচো তোমাক গা ধুব লাগিব ন? কৃষ্ণ হৈছিলা? তুমি কেতিয়া আহিলা ইয়ালৈ সত্ৰলৈ? নামটো কৈ দিয়া। কৃষ্ণ বৰুৱা। ক'ত ঘৰ? ধেমাজি। ৰাসত কৃষ্ণ নাছিলা? কেইদিন হ'ল ৰাস? 3 দিন। ধেৰ মানুহ আহে ন ইয়াত ৰাসত? ভাল লাগে ন? এতিয়া কি খালা? জলপান খালা? আমাৰ সৰু ভকত। এই পৰিৱেশ আৰু ধুনীয়া লাগিছে, সৰু সৰু ভকতবিলাক আছে ইয়াতে। ঠিক আছে দিয়ক। আৰু তেওঁলোকক মানে মহিলাই চুলে তেওঁলোকে গা ধুব লাগিব, নিয়ম সেইটো মানি আহিছে তেওঁলোকে, আমিও সেইটো সন্মান কৰোঁ নিয়মটোৰো। ঠিকে আছে, পিছত লগ। এই মুখ্য দুৱাৰডলি চাওক, চন্দ্ৰতাপৰ তলত কি ধুনীয়া চাফা। ঠিক আছে, কমলাবাৰী সত্ৰৰ ভিডিঅ'টো আমি ইমানতে অন্ত কৰিছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আৰু নতুন নতুন ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ আপোনালোকক অনুপ্ৰাণিত হওঁ। চাওক না কি ধুনীয়া, মানে সঁচাই বহুত ভাল লাগিছে। কি চাফা, মানে ইপিনে চাফা ক'বনে, বহুত ধুনীয়া, কি ধুনীয়া চাফাকৈ ৰাখিছে। আৰু সকলো পুৰুষসকলে ধুনীয়াকৈ ইয়াৰ চাফ চিকুণতা মেইনটেইন কৰি ৰাখিছে।
আজিলৈ কমলাবাৰী সত্ৰক আমিও বাই বাই কৈ যাব ওলাইছোঁ আৰু সময় যিহেতু নাই। বান্ধৱীসকল, আমাৰ মাজুলী যাত্ৰা ইয়াতে অন্ত পৰিছে। আমি স্কুলৰ ষ্টাফ 4জনী মিলিজুলি আহি বহুত এনজয় কৰিলোঁ। সেই চাৰে বাৰটা বহুত ভাল লাগিব। ইমান দিনৰ পৰা আহিমকৈ হোৱা নাছিলে, মানে মিলাই কৰি আহিলোঁ। আহিব আপোনালোকো যাব। আমি এতিয়া আৰু আগলৈও এনেকুৱা ভিডিঅ' দিম, আমাক লগ পাই থাকিব। লাইক শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব দেই আমাক, আমি যাতে আৰু নতুন ভিডিঅ' বনাই থাকোঁ। বাই বাই। ফ্ৰেণ্ডছ, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।